হেল্ল' গাইজ টু সকলোৰে খবৰ বাৰু ভালনে? আজি মই আপোনালোকৰ মাজলৈ কেইটামান ফানি মিন্স ভিডিঅ' লৈ আহিছোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, তেতিয়াহে মই দিয়া ভিডিঅ'বিলাকৰ নটিফিকেশ্যন পাই থাকিব। ব'লক আজিৰ ভিডিঅ'টো এনজয় কৰক। বাপেকে হাজাৰ হাজাৰ টকা খৰচ কৰি বিছনা বনাই দিছে, তাৰ আকৌ ৰাতি জিৰাবলৈ বেবীৰ হৃদয়খন লাগে। জীৱনটো দুদিনীয়া, ইয়াৰে এটা দিন শনিবাৰ আৰু আনটো দেওবাৰ, বাকী সকলো মোহমায়া। ইমান মৰম লগা চৰকাৰে পঢ়া শুনাত ছোৱালীবোৰক ইমান সুবিধা দিছে, কাৰণ চৰকাৰে জানে যে ছোৱালীবোৰ স্কুল কলেজ গলেহে ল'ৰাবোৰো যাব। ক্ষীণ বুলি কাকো নাহাঁহিবা, কাৰেণ্টত আৰু ক্ষীণ, কিন্তু চোলা 440 ভল্টত ঝাটকা দিয়ে। মাইনাক দেখি উঠিল গা, বাবুৱে বোলে মোক চা। হে ভগৱান, অহা জন্মত থপৰাটো অলপ ভালকৈ বনাব, এইটো থপৰাত বনোৱা পাত্তাই নিদিয়ে। 2020 চনৰ পৰা এটাই শিক্ষা পালো, মানুহৰ ওচৰৰ পৰা যিমান দূৰত থাকিবা সিমান ভাল। বহাগ মাহৰ ধান, শাওনত পকা পান। ইমান সময়তে মোৰ ভিডিঅ'টো এনজয় কৰি যদি চেনেলটো ছাবস্ক্ৰাইব নকৰাকে গুচি যোৱা, মই সঁচাকে কৈছো ভাল দিন বাৰ এটা চাই মই মৰি যাম।